নমস্কাৰ বন্ধুসকল, মই শুভঙ্কৰ। আপোনালোকে চাইছে আছামিজ হেল্পাৰ ইউটিউব চেনেল। তো দেৰি কৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি মোৰ ভিডিঅ'টোৰ কথাটো হৈছে কি, আমাৰ বাছবিলাকৰ যে আমাৰ স্কুল বাছবিলাকৰ যে কালাৰটো হালধীয়া হয়, সেই স্কুল বাছবিলাক কালাৰটো হালধীয়া কিয় হয়? আমাৰ মাজত বহুতো কালাৰ আছে, যেনেকৈ ৰঙা আছে, বগা আছে, কলা আছে, নীলা আছে, সেউজীয়া আছে, মটীয়া আছে, অৰেঞ্জ আছে, বিভিন্ন ধৰণৰ কালাৰ আছে। তো ইমানবিলাক যে কালাৰ থকা স্বত্তেও আমাৰ স্কুল বাছবিলাকৰ কালাৰ কেৱল যে হালধীয়াই হয়, সেই হালধীয়া হোৱাটো কাৰণটোনো কি? এই কথা জানিব হ'লে বন্ধুসকল আমি অকণমান আগলৈ গৈ যাব লাগিব। এইটো হৈছে 1939ৰ কথা। কলম্বিয়া ইউনিভাৰ্চিটিৰ টিচাৰ্ছ কলেজ নামৰ কলেজৰ এগৰাকী প্ৰফেচাৰ, যাৰ নাম হৈছে ফ্ৰেংক ডব্লিউ কায়াৰ, হয়, যাৰ নাম হৈছে ডক্টৰ ফ্ৰেংক ডব্লিউ কায়াৰ। তেওঁ 1939ত নিউয়ৰ্কত এখন সন্মিলন কনফাৰেন্স অনুষ্ঠিত কৰিছিল। আৰু এই কনফাৰেন্সখন অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো আছিল কি, আমাৰ স্কুল বাছবিলাকৰ এটা ষ্টেণ্ডাৰ্ড ক্ৰিয়েট কৰা। স্কুল বাছবিলাকৰ ষ্টেণ্ডাৰ্ড মানে হৈছে কি, স্কুল বাছবিলাকৰ কালাৰ কেনেকুৱা হ'ব লাগে, হাইট কিমান হ'ব লাগে, লেংথ কিমান হ'ব লাগে, ৱাইডটো কিমান হ'ব লাগে, এইবিলাক কথা মানে স্কুল বাছবিলাকৰ এটা টোটেল ষ্টেণ্ডাৰ্ড ক্ৰিয়েট কৰা। আৰু এই ফ্ৰেংক ডব্লিউ কায়াৰক আমি কি নামে জানো? ফ্ৰেংক ডব্লিউ কায়াৰ আছে আমাৰ স্কুল বাছৰ ফাদাৰ। স্কুল বাছৰ ফাদাৰ হৈছে ডক্টৰ ফ্ৰেংক ডব্লিউ কায়াৰ। ফ্ৰেংক ডব্লিউ কায়াৰ স্কুল বাছৰ ফাদাৰ বুলিনো কিয় কোৱা হয়? সেই কনফাৰেন্সখনত বিভিন্ন ধৰণৰ ব্যক্তি, যেনেকে চাইণ্টিষ্ট হওক, বিভিন্ন ধৰণৰ সাহিত্যিক, লেখক, বৈজ্ঞানিক, আৰ্টিষ্ট, বিভিন্ন ধৰণৰ ব্যক্তি, সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তি সেই কনফাৰেন্সত ভাগ লৈছিল। আৰু এই কনফাৰেন্সখন হৈছিল নিউয়ৰ্কত প্ৰায় 7 দিন ধৰি অনুষ্ঠিত হৈছিল। আৰু এই কনফাৰেন্সখনত সিদ্ধান্ত লোৱা হৈছিল কি, আমাৰ স্কুল বাছবিলাকৰ বোলে কালাৰটো হালধীয়া হ'ব লাগে। এতিয়া কথাটো হ'ল কিয়নো অকল হালধীয়া হ'ব লাগে, বেলেগটো কালাৰ আছে, বেলেগটো কালাৰ দিব পাৰি। এতিয়া বৈজ্ঞানিকসকলে পৰীক্ষা কৰি আছে কি, আমাৰ ইমানবিলাক কালাৰৰ ভিতৰত আটাইতকৈ এট্ৰেক্ট কালাৰটো হৈছে হালধীয়া কালাৰ, হয় বন্ধুসকল? আমাৰ বোলে আটাইতকৈ এট্ৰেক্ট কালাৰটো হৈছে হালধীয়া কালাৰ। আমাৰ সাধাৰণতে ধাৰণা হয় কি, আমাৰ আটাইতকৈ চকুত লোৱা কালাৰ হৈছে চকুৰে মনিব পৰা কালাৰটো আমাৰ ৰঙা। আমাৰ ৰঙাটো বোলে চকুত ধৰে, হয় নহয়? কিন্তু বৈজ্ঞানিকসকলে পৰীক্ষা ভুল বুলি, সেইটো কথা ভুল বুলি মানে বুলিছে। তেওঁলোকৰ মতে আমাৰ আটাইতকৈ এট্ৰেক্ট কৰা, আটাই চকুৰে মনিব পৰা, আন্ধাৰটো মনিব পৰা যদি আমাৰ কালাৰটো হৈছে কি, সেইটো হৈছে হালধীয়া। তেওঁলোকে কৈছে কি, আমি যদি আন্ধাৰ ঠাইডোখৰত এখন ৰঙা কালাৰ বাছ, আন এখন যদি হালধীয়া কালাৰ বাছ যদি থিয় কৰাই লওঁ, তেন্তে আমাৰ প্ৰথমে চকুত লাগিব আমাৰ হালধীয়া কালাৰ। তাৰপিছত আমাক বেছিকৈ এট্ৰেক্ট কৰে আমাৰ হালধীয়া কালাৰটোৱে। তো সেই সিদ্ধান্তখনত সেইটো কথা বেছ কৰিয়ে সিদ্ধান্ত লোৱা হ'ল যে কি, আমাৰ স্কুল বাছবিলাকৰ কালাৰটো বোলে হালধীয়া হ'ব লাগে। এতিয়া হালধীয়া কৰিলে কি হয়, যে আমাৰ এটা মনত এটেনশ্যন ক্ৰিয়েট হয় যে এখন হালধীয়া কালাৰ বাছ, এখন হৈছে স্কুল বাছ। সেইবাবেই সেই কনফাৰেন্সত সিদ্ধান্ত লোৱাৰ বাবে আজিলৈকে আমাৰ স্কুল বাছবিলাকৰ কালাৰটো হালধীয়া হৈছে। এইটো কেৱল যে চৰকাৰী স্কুলবিলাকৰ ক্ষেত্ৰতে হ'ব লাগে এইটো কথা নহয়। এইটো এখন আইন নিৰ্ধাৰিত কৰা হৈছে কি, আমাৰ স্কুল বাছবিলাকৰ চৰকাৰী হওক বা প্ৰাইভেট স্কুলৰ বাছেই হওক, সেই বাছবিলাকৰ কালাৰটো হালধীয়া হ'ব লাগে। আৰু তাত লিখা যদি লেটাৰ স্কুল বাছ যদি লিখে, সেই লেটাৰটো আমাৰ ব্লেক হ'ব লাগে। সেইটো কথা সিদ্ধান্ত লোৱা হ'ল। গতিকে বন্ধুসকল, ইমানেই কথা আছিলে, ইয়াত বেছিকৈ জানিবলৈ তেনেকুৱা ধৰণৰ কথা নাই। কাৰণ আমাৰ য়েল্ল' কালাৰটো বেছিকৈ এট্ৰেক্ট কৰে, আমাৰ বেছিকৈ চকুৰে মনিব পাৰোঁ, যেনে আমি স্কুল বাছবিলাকৰ চকুৰে ভালকৈ মনিব পাৰোঁ। এইখন স্কুল বাছবিলাকে যদি আমাৰ এটা এটেনশ্যন ক্ৰিয়েট হয়, সেইবাবে আমাৰ স্কুল বাছবিলাকৰ কালাৰটো য়েল্ল' ৰখা হয়। আৰু আন একো কথা নাই। ইয়াত মনত ৰাখিবলৈ কথা এইটো যে আমাৰ সন্মিলনখন কেতিয়া অনুষ্ঠিত হৈছিল? 1939ত। ইয়াৰ মেইন প্ৰধান ব্যক্তিজন কোন আছিল? ফ্ৰেংক ডব্লিউ কায়াৰ, ডক্টৰ ফ্ৰেংক ডব্লিউ কায়াৰ, যাক আমি স্কুল বাছৰ ফাদাৰ বুলি গম পাওঁ। তো বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ এই চেনেলটো প্ৰথম আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিৰ এই মোৰ ভিডিঅ' যদি ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোকে সদায় শান্তিত থাকক, সুখত থাকক, তাৰেই কামনা কৰিলোঁ। আজিলৈ টাটা, বাই বাই।